हेलो गाइज गुड मॉर्निंग और मोर नतुन एटा भिडिओ आपनालोকক स्वागतम जनाइছো। এতিয়া 7টা বাজিছে। এইয়া আমাৰ দেহাক স্কুললৈ আনি আছো বাছত উঠাবলে। গুড মৰ্নিং কৈ দিয়া। গুড মৰ্নিং লবা কথাটো কৈলো। এতিয়া আহি আছো বাছত পটকে উঠাই থৈ আহোগৈ। এতিয়া হৈছে 7টা 5 হ'ল। এতিয়া আপুনি নতুনকে ভিডিঅ' हाय फ्रेंड्स एतिया 9:30 बजी दी स्वालिक बासत थৈ আহিলো। আহি পেলাই এতিয়া জাস্ট আহি চাহটো খাব লৈছো। কি খাওঁ তাকে দেখাম। এয়া চাহ গাখীৰ দিয়া চাহ জেলি তাকে খাব লৈছো। খাই কৰি লওঁ। সৰুজনী খুৱালো খুৱাই দিলোঁ। সৰুজনী শুলে জলপান খাই খুৱাই দিলোঁ। এতিয়া মই চাহটো খাই আজৰি হওঁ। সেইটো মোৰ মাৰ ঘৰত দাদা বৌ আৰু মোৰ ভতিজা এজনী আছে। আপোনালোকক আজি দেখাম। কালি অকণ চাগে দেখিছিলে ভিডিঅ' এটাত অকণমান দেখাম আপোনাক। এইয়া মামা গোসানী উঠি গ'ল ন। এইফালে চোৱা উঠিলানে হাই দিয়া উঠিলানে উঠি গ'লা উঠিলে খোৱা এতিয়া ন। খেলি আছা নে কি? মই চাহ তাহ খাই আজৰি হলো। তাই আকৌ উঠিলে না। কোন এজনী কোন এগৰাকী কৈছা ন কিবা এটা এইজনী মোৰ দাদা ছোৱালী ভতিজা। এইগৰাকী আমাৰ ধুদু মাইনা। তোমাৰ নামটো কৈ দিয়া মা। ঘৰত কি বুলি মাতে? ঘৰত কি বুলি মাতে? তোমাৰ ঘৰত কি বুলি মাতে? তুমি স্কুল গৈছা? যাবা। তাই মানে 2.5 বছৰ হৈছে স্কুল যোৱা নাই এতিয়ালৈকে। অংগনবাড়ীলৈ যায়। তাই গাটো ভাল নহয় কাৰণে যোৱা নাই। এতিয়া দুইজনীয়ে খেলি আছে ন। হয়নে নহয়? ভণ্টিৰ লগত খেলি আছা? পৰিব দুখ পাব। আমাৰ বৌয়েনো কি কৰিছে চাংগৈ হওক। কি কৰিছা? হৈছে নাই ভাত? কিনো বনাইছে? ভেবেলিলতা বৰ বনাইছে। হৈছেহি ন? খোৱাহে কথা আৰু ভেবেলিলতা বৰ বনাই আছে বৌয়ে। এতিয়া খাম আৰু ন। টেষ্ট কৰি চাম। পুৰা বিজি। এই আমাৰ বৌ দেখাই দিলো আৰু লাহেকে আকৌ ভালকে চিনাকি কৰি দিম বাৰু। এতিয়া লেতেৰা হৈ আছেতো ন। এগৰাকী খোৱা নাই উঠি আছে। এতিয়া আলহী আহিছে। এয়া পেহী আইতা। পেহীয়ে হয় পেহী আইতা জীয়েক ন। ঠিক আছে আপোনালোক বহক। মই আহি আছো। ছোৱালী লৈ আহোঁ দেই। মই এতিয়া যাওঁ ছোৱালী লৈ আহোঁগৈ। আহি পালোহি। আকৌ দোকানত সোমাইছোঁ। কণী এহালি লৈ লওঁ। দিয়া মোৰ হাতত দিয়া। জাষ্ট আহি পালোহি স্কুলৰ পৰা। তাক আনিলোঁ বাছৰ পৰা।
আজি অকণ বাছখন অহাৰ দেৰি হৈছে সেইকাৰণে দেৰি হ'ল ৰখি আহিছে আহিলে আহি পেলাই সেই দোকানৰ পৰা জেন্টছ কিনি আনিছে এইজনী দাদা ছোৱালী এতিয়া বোলা কাপোৰ চাপোৰ খুলি হাত গাই ধুৱাই দিওঁ নে হাত ধুই দিওঁ ঠিক আছে ভাত পানী খুৱাওঁ মই নিজেও খাওঁ আমাৰ অকণমানিজনীয়ে কি কৰি আছে খেলি আছে আইতাৰ লগত ন আইতাৰ লগত খেলি আছা আলহীয়ে ভাত খাই আছে ভাত পানী খাই আছে আমি খামহে এতিয়া ঠিক আছে বহুত সময়ৰ পিছতহে মোবাইলটো লৈছোঁ কাৰণ আলহী গ'ল যোৱাৰ পিছত আকৌ বাচ্চাকেইটা খুৱাইলোঁ খুৱাই কৰি পেলাই আকৌ আলহী আহিলে তেওঁলোকৰ লগত লাগি থাকোঁতে ভিডিঅ'ত কৰিবই পৰা নাই আৰু এতিয়া আকৌ মোৰ মিষ্টাৰ আহিছে এতিয়া ভাত বনাই আছে এতিয়া দেখাবলৈ কৰিবলৈ মানে ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁতে দেখাব কৰিব মানে পৰাই নাই আৰু এতিয়া বৌয়ে বনাই আছে মাংস অকণ সেয়াকৈ দেখাওঁ হওক হৈছেহিনে আলু ফ্ৰাই কৰিছে পাকঘৰটো লেতেৰা হৈ আছে বনাই কৰি আছেতো এইফালে মাংস ছাগলী মাংস জোৱাই আহিছে বনাই আছে এইটো বইল কৰিছে ফ্ৰাই কৰিবলৈ ব্ৰইলাৰ এইটো বনাই আছে আৰু বৌয়ে লাইনটোও ডিষ্টাৰ্ব দিছে মানে কি হয় লাইনটো মানে আজি পটককৈ লাইনটো গুচি গ'ল চবৰে লাইন আছে আমাৰ লাইনটো গুচি গ'ল সেইকাৰণে এতিয়া মানে হেৰি হৈছে দিগদাৰ হৈছে সেইকাৰণেও ভিডিঅ' কৰিব পৰা নাই আচলতে দাদা ছোৱালী আইতাকৰ লগত কথা একেবাৰে কথা কিমান কথা কয় ছোৱালীজনী ন হয়নে নহয় বায়েকৰ লগত খেলা নাই আইতাকৰ লগতহে কথা পাতি আছে বায়েকে আকৌ বাপেকক পাই পেলাই আৰু পাপাইক আহিছে আৰু বাপেকৰ লগত লাগি আছে ন এইটো আকৌ ব্ৰইলাৰ ফ্ৰাই কৰিছে খাব লাগে জলদি হ'ব লাগে দেই এইটো আকৌ দালি তেল মাৰে আজি চব দেৰি হৈ গৈছে লাইনৰ কাৰণে গেছ চেছ অৱস্থা নাই আপোনাক ইগন'ৰ কৰিব কাৰণ বনাই থাকিলে আৰু ঘৰত থাকিলে এইটোৱে আৰাম আৰু বনাই কৰি খোৱা কৰোঁ না বোধো নকৰাকৈ নাথাকিব কিবা এটা এতিয়া ল'ৰা ছোৱালীয়ে কেঁচুৱাৰ পৰা অকণ দিগদাৰ হৈ গ'ল বোলো ন পানী দিব লাগিব লাইনমেন আহিছে এতিয়া ভাল হ'লেই হ'ল আৰু নহ'লে একো নাই নহ'লে কাইলৈহে ভাল হ'ব চাগে কি কৰিছা আজি পাপা আহিছে নেকি ফূৰ্তি নেকি আজি আপোনালোকৰ সৰুজনী দেখুৱাই নহ'ল কাৰণ তাই শুলে আৰু পাপা এতিয়া নাচায় দেউতাকক দেখাব বিচাৰিছে কিন্তু দেউতাক এতিয়া নোলাব লগাই আছে কিন্তু কাইলৈ ভালকৈ ঠিক কৰিব আজি এতিয়া মানে জাষ্ট লগাই পেলাই থৈ যাব কাৰণ অসুবিধা নহ'বলৈ ৰাতিলৈ এয়া হৈছেহি আৰু গোন্ধটো কিন্তু মজা লাগিছে খাই টেষ্ট কৰিব লাগিব এতিয়া ব্ৰইলাৰ অকণমানহে আনিছে কাৰণ ছাগলী মাংস আছেই যে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব গুড নাইট